হেল্ল' ফ্ৰেণ্ডছ, আজি মই আহিছোঁ চিকেন ম'মৰ ৰেচিপি লৈ। ইয়াৰ বাবে লৈছোঁ মই কটা পিঁয়াজ, ইয়াত চিকেন লৈছোঁ, আদা নহৰু অকণমান মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইয়াত পেষ্ট বনাই লৈছোঁ। এতিয়া মই কুকাৰত চিকেনখিনি বইল কৰি ল'ম। চুপৰ কাৰণে মই হাড়দি থকা মাংসবোৰ লৈছোঁ, তেতিয়াহ'লে চুপটো টেষ্টি হয়। আৰু হাড়দি নথকাবিলাকো লৈছোঁ। ইয়াৰ বাবে মই ল'লোঁ 3 গিলাচ পানী। এতিয়া মই ইয়াত নিমখ দি দিম, অকণমান কম পৰিমাণে দি দিম। এটা প্ৰায় 5টা হুইচেল আহিব দিম। এতিয়া পিঁয়াজখিনি মই আদা নহৰুখিনি দি পেলাই ধুনীয়াকৈ মিক্স কৰি দিম, যাতে পিঁয়াজৰ ৰসখিনি ওলাই যায়। খুব ধুনীয়াকৈ মিহলাব লাগে। মই হাতেৰে সানি দিছোঁ, যাতে ভালদৰে পিঁয়াজখিনি ৰস ওলাই যায়। এইখিনি হৈ গ'ল। এতিয়া মই আটাখিনি অকণমান নিমখ আৰু কুহুমীয়া গৰম পানীৰে ভালদৰে মঠি ল'ম। মাংসখিনি 5টা হুইচেল গ'ল, এতিয়া বন্ধ কৰি থৈ দিম। এতিয়া মই চিকেনখিনি কুকাৰৰ পৰা উঠাই ল'ম। চুপখিনিত আগতীয়াকৈ পিঁয়াজ, আদা, নহৰু সানি থোৱা, তাৰ পৰা মই দুমুঠিমান পিঁয়াজ ইয়াতে দি দিম। ইয়াতে আদা নহৰু মিক্স কৰা আছে, যেতিয়া ইয়াৰ পৰা দুমুঠিমান দি দিম। ফ্লেভাৰটোৰ কাৰণে আচলতে পিঁয়াজ দিলে খুব ধুনীয়া হয় খাবলৈ, স্মেলটো ধুনীয়া আহে। জালুকৰ গুড়ি 1 চামুচ দি লৈছোঁ। জ্বলা বেছি খালে ইয়াতকৈ বেছিকৈ দিব পাৰে আপোনালোকে। এতিয়া মই পিঁয়াজখিনিতো অকণমান জালুকৰ গুড়ি আৰু নিমখ সানি ল'ম। নিমখটো আগতীয়াকৈ এইকাৰণে দিয়া নাই, নহ'লে পিঁয়াজৰ পৰা পানী ওলাই আহিব। এতিয়া চিকেনখিনি সৰু সৰুকৈ পিচ কৰি ল'লোঁ, যিমান পাৰি সিমান সৰু কৰি লৈছোঁ। আৰু হাড়দিখিনি মই চুপত দি দিম। খুব ধুনীয়া ৰেষ্টুৰেণ্টৰ নিচিনা চুপ। এয়া মই চিকেনখিনি পিঁয়াজৰ লগত মিক্স কৰি ল'লোঁ।
এতিয়া সৰু সৰু বল বনাই লুচি কৰি মাজত চিকেন, পিঁয়াজ, আদা, নহৰুৰ গোটেইখিনি দি পেলাই ম'মৰ আকৃতি দি ল'ম। যোনে যেনেকুৱা শ্বেপ দি ভাল পায় তেনেকুৱা কৰিলে হয়। চেষ্টা কৰিছোঁ বাৰু, ইমান ভাল হোৱা নাই যদিও শ্বেপকেইটা। এতিয়া মই এটা এটাকৈ ম'ম'খিনি দি গৈছোঁ। আটাৰ কাৰণে, এইটো ৰঙা আটা যে, সেইকাৰণে ম'ম'খিনি অকণমান ৰঙচুৱা যেন লাগিছে। ময়দা হ'লে বগা হ'ল হয়, কিন্তু ময়দাটো আমাৰ স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয়, সেইটো কাৰণে মই আটাৰেই বনাইছোঁ। এইফালে মই এটা চাটনি বনাবলৈ লৈছোঁ। ইয়াৰ বাবে বিলাহী 3টা আৰু শুকান জলকীয়া বইল কৰি লৈছোঁ একেলগে। বিলাহীকেইটা মই অকণমান কাটি লৈছিলোঁ এইকাৰণে, যাতে বিলাহীখিনিৰ বাকলিখিনি গুচাবলৈ সহজ হয়। আৰু এইখিনি এতিয়া মই বাকলি গুচাই মিক্সিত একেলগে এটা পেষ্ট বনাই লওঁ। এয়া আমাৰ ম'ম' হৈ গৈছে। এতিয়া পেন এখনত অকণমান তেল গৰম কৰি লৈছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে মই আগতীয়াকৈ কাটি থোৱা আদা নহৰুখিনি দি দিম। আদা নহৰুখিনি ভাজি যোৱাৰ লগে লগে অকণমান ভাজি পেলাই ইয়াতে মই বিলাহীৰ পেষ্টটো দি দিলোঁ। ইয়াতে অকণমান নিমখ আৰু চেনি দি লৈছোঁ, তেতিয়াহ'লে মিঠা টেঙা সোৱাদটো আহে। এয়া আমাৰ চচটো ৰেডি হৈ গৈছে, ঘৰতে বনোৱা টমেটো চচ। এয়া ম'ম' ৰেডি হৈ গ'ল। দোকানৰ নিচিনা চুপ ম'ম', চিকেন চুপটো খুব টেষ্টি হৈছে খাবলৈ। আৰু এয়া চচ মেয়নিজ, এবাৰ ট্ৰাই কৰি চাওঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট বক্সত লিখি জনাব। থেংকছ ফৰ ৱাটছিং।